গৌতম চৰাইদেউলৈ আপোনালোকক জনাইছোঁ স্বাগতম। গৌতম চৰাইদেউৰ আজি মনৰ অনুভৱৰ অনুষ্ঠানত লৈ আহিছোঁ ৰংমনৰ আন এটা অনুভৱৰ কাহিনী। ৰংমনৰ অনুভৱৰ কাহিনী আজিৰ দিনটোত প্ৰকাশ কৰিম অডিঅ' বাৰ্তা। আৰু সেই অডিঅ' বাৰ্তাটো ৰংমনে মোক কৈছিল, ৰংমনৰ চৰিত্ৰটোত ৰূপায়ণ কৰি মই বোলে তেওঁৰ অনুভৱখিনি ক'ব লাগে। গতিকেলৈ আজি আৰম্ভ কৰিব বিচাৰিছোঁ ৰংমনৰ সেই বিশেষ আজিৰ দিনটোৰ অনুভৱৰ কাহিনী অডিঅ' বাৰ্তা। আৰু এই অডিঅ' বাৰ্তাৰ ৰংমনৰ চৰিত্ৰত মই নিজেই আজি অভিনয় কৰি আপোনালোকক অডিঅ' বাৰ্তা শুনাব বিচাৰিছোঁ। ৰংমনৰ অনুভৱৰ কাহিনী এনেধৰণৰ। ৰংমনৰ সন্তানৰ বোলে জন্মদিন। জন্মদিনটোত ৰংমনে নিজৰ পুত্ৰক বিচাৰি হাহাকাৰ কৰে। মনটোৱে বোলে বৰ বিচাৰে। সেয়েহে ৰংমনে কিছু মোক কথা কৈছিল, সেই কথাখিনি আপোনালোকৰ আগত তেওঁৰ চৰিত্ৰ ৰূপায়ণ কৰি বোলে মই কৈ দিব লাগে জন্মদিনটোত। গতিকে আৰম্ভ কৰোঁ আহক ৰংমনৰ অনুভৱৰ কাহিনী অডিঅ' বাৰ্তাৰ জৰিয়তে, তাকো ৰংমনৰ চৰিত্ৰত মই অডিঅ' বাৰ্তাৰ জৰিয়তে আৰম্ভ কৰিব বিচাৰোঁ। আহক আৰম্ভ কৰিছোঁ। শুন, তোৰ আজি জন্মদিন। তয়ো জান পিতাই কিমান ভাল পায় তোৰ জন্মদিনটোত অংশগ্ৰহণ কৰি। তই চাগে ভালেই আছ। মাৰ লগত থাকি সুখ দুখ ঘাত প্ৰতিঘাত সকলোবোৰ তোৰ নিজ চকুৰে দেখিছ। জন্মদিনটোত মই দূৰৈৰ পৰাই তোক মই বহু বহু শুভেচ্ছা জনাইছোঁ। মোৰ দেহৰ প্ৰতিটো কোষে কোষে তোৰ মৰম আন্তৰিকতা, তোৰ প্ৰতি থকা মৰমবোৰ সোমাই আছেও। তোৰ জন্মদিন বুলিয়ে নহয়, প্ৰতিটো দিনেই প্ৰতিটো মুহূৰ্তই যেতিয়া অকলশৰীয়া অনুভৱ কৰোঁ, তোৰ মুখখন মোৰ চকুৰ আগলে ভাহি আহেও। তথাপিও তোৰ বাবেই আছোঁ জীয়াই। মনত কষ্ট পালেও তোৰ মুখখনৰ কথা ভাবি কষ্টবোৰ পাহৰি যাওঁ। জীৱন সংগ্ৰামত বহু ঘাত প্ৰতিঘাত পাইছোঁ, মাথো তোৰ যে মই পিতাই। হঠাতে তই যদি পিতাই বুলি মাতিবলৈ তই যদি বিচাৰ কাকনো পাবি। সেইবাবে তোৰ সাহসী পিতাই আজিও আছে জীয়াই। তই দুখ নকৰিবি, মই জানো তোৰ পিতাই মুখখন বিচাৰি তই হাহাকাৰ কৰি থাক। মোৰ মনটোৱে সদায় কয় তই যে সঁচাই পিতাই মুখখন বিচাৰি ফুৰ, কাৰণ তোৰ লগত মই বহু সময় কটাইছোঁ নহয়। তই যোৱা আজি বহুটা বছৰ হ'ল, তোক মই সঁচাই দেখা নাইও। তয়ো চাগে বাধ্যবাধকতা আহো বুলিও আহিব নোৱাৰ, কওঁ বুলিও ক'ব নোৱাৰ। মই তোৰ অৱস্থা বুজি পাইছোঁ। শুন, তোৰ জন্মদিনটো তই মায়ে ভবাৰ দৰেই তই পাতিবি, মাৰ মনতো কষ্ট নিদিবি। কিন্তু শুন, মই এনেদৰেই ভাবোঁ, যি হয় ভগৱানে ভালৰ বাবেই কৰে। তই যি ঘাত প্ৰতিঘাতৰ মাজেৰে তই যেনেদৰে পিতাই অভাৱ অনুভৱ কৰি ডাঙৰ হৈছ, হয়তো অভাৱবোৰ এদিন তোৰ ডাঙৰ মানুহ কৰি তুলিব। তোৰ ধৈৰ্যৰ সীমা বহুত বেছি হ'ব। যেনেদৰে পিতাই আজিকালি বহুত ধৈৰ্য বাঢ়িছেও, আগতে ধৈৰ্য যদি কম আছিল, এতিয়া বহুত বাঢ়ি গৈছে। মাথো চকু পানীবোৰ কেতিয়াবা ওলাই আহেও। শুন, তোৰ কথা ভাবিলে ৰাতিটো কেতিয়াবা চকু পানীৰে বাট নেদেখা হওঁ। এয়া মোৰ সুখৰ চকু পানী জান। শুন, তোৰ বাৰ্থডে বুলি তয়ো জান, আগতেও মই কেক কাটি আনন্দ উল্লাসৰ মাজত বাৰ্থডে নাপাতো। মানুহ হোৱাৰ বাসনাৰ কথা ভাবি মই বাৰ্থডে তোৰ পাতিছিলোঁ। আৰু তোৰ প্ৰথম বাৰ্থডে দিনটো মনত আছেনে? শুন, যে মই কৃষ্ণচূড়াৰ গছ ৰুইছিলোঁ গাঁৱত। সেই কৃষ্ণচূড়াৰ গছবোৰ বৰ ডাঙৰ হ'লো। খোজকাঢ়ি যেতিয়া যাওঁ, কেতিয়াবা যেতিয়া মাজে সময়ে মই যাওঁ, গছজোপা দেখিলে তোৰ কথাবোৰ মনত পৰে।
গছজোপাৰ তলত ৰৈ মই বৰ সুখ পাওঁ, যেন তই মোৰ বুকুৰ মাজত সোমাই আছ। গতিকে মই বাদ দে আনন্দ উল্লাসটো মই আগতেও নাভাবোঁ, নকৰোঁ আৰু পতাও নাই, তই সেইটো ভালদৰেই জান। গতিকে তোৰ এই শুভ জন্মদিনটোত মায়ে যেনেদৰে বিচাৰিছে তেনেকৈ তই পাতিবি, কিন্তু মানুহ হবি শুন। আনন্দ উল্লাসৰ মাজত, বিজ্ঞান প্ৰযুক্তিৰ মাজত, মোবাইলৰ সেই জাকজমকৰ মাজত তই সোমাই নিজক বিলীন কৰি নিজৰ যি সৃষ্টিশীল মনোভাৱখিনি তই শেষ কৰি নাপেলাবি। কাৰণ তই যদি ভাল মানুহ হও, তেতিয়াহে পিতৃয়ে কৰা এই ত্যাগ, এই মৰম আৰু তোৰ বাবে কৰি থকা ত্যাগবোৰ সফল হ'ল বুলি ভাবিম। আৰু ময়ো জানো এদিন তই নিশ্চয় পিতাই মৰম বুজি তই তাইৰ কাষলৈ আহিবি। জানো শুন, তই ভাল মানুহ হবি বুলি মোৰ গভীৰ আত্মবিশ্বাস আছে। ভগৱানে যি কৰে মই সদায় ভালৰ কাৰণে কৰে বুলিয়ে ভাবোঁ, আৰু তোৰ বাবেও ভালৰ কাৰণেই কৰিছে। কাৰণ তোৰ ধৈৰ্য বহুত বেছি বৃদ্ধি পাব। পিতাই কাষত নাই, পিতাইক কৰা অনুভৱ, পিতাইক কৰা সেই অভিমানবোৰ ক'ত পাবি তই? সেইবাবে হয়তো তই বহুত ধৈৰ্যশালী হবি। সৰল মনৰ মানুহ, পিতাইৰ দৰে মানুহৰ দৰে মানুহৰ কথা ভবা এটা মানুহ হবি, সেই আশা কৰিয়ে মই কষ্টৰ মাজতো মনৰ সাহসিকতাৰে আছো জীয়াই। তই শুন, সঁচাই ভাল মানুহ হবি, মানুহৰ কথা ভাবিবি। আৰু এটা শেষত তোক কওঁ শুন, মোবাইলটো ইমান দৰে ব্যৱহাৰ নকৰিবি। মোবাইল ব্যৱহাৰ কৰা সময় আছে। সেই যে তই দেখিছ শুনিছ, প্ৰথম বিভাগত প্ৰথম উত্তীৰ্ণ হোৱা সেই সন্তানবোৰ, সেই কৃতি ছাত্ৰবোৰে মোবাইলটো মেট্ৰিক পাছ কৰালৈকে লৈয়ে নাপাওঁ বুলি কয়। আৰু সেইবাবে তই যিমানেই সেই স্বাৰ্থ ল'বি, কিছুমানে তোক মোবাইলটো দি তোক ব্যৱহাৰ কৰি ৰাখিব, তই মোবাইলটোৰ কাষলৈ নাযাবি। তোৰ নিজৰ পঢ়া শুনাখিনি ভালদৰে কৰিবি, আৰু যেতিয়াই তই এটা ভাল মানুহ হবি, যেতিয়াই প্ৰয়োজন বোধ কৰিবি এটা মোবাইলৰ প্ৰয়োজন, তেতিয়াহে ল'বি। শেষত কওঁ, পিতাই তোৰ বাবে আছো জীয়াই, পিতাই তোৰ বাবেই এদিন হয়তো যাম। কিন্তু জীয়াই থকা দিনটোত যদি বুজি পাই আহ, দুবাহু মেলি দিম বুকুৰ মাজত সোমাই। যিমানবোৰ কথা ক'বলৈ মন যায় কবি, যিমান তোৰ অনুভৱৰ কথাবোৰ ক'বলৈ মন যায় কবি, আৰু মই শুনিম। সেয়ে তই সুখী থাকো পিতাই, তোৰ জন্মদিনটোত পুনৰ শুভেচ্ছা জনাই। মানুহৰ ভাৱে, মানুহৰ কথা চিন্তা কৰা এটা ভাল মানুহ হোৱাৰ আশা কৰিলোঁ। এটি তোৰ পিতাই। এনেদৰে মনৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ মোক কৈছিল। নাজানো কিমান কি প্ৰকাশ কৰিব পাৰিলোঁ, কিন্তু তাৰ অনুভৱখিনি প্ৰকাশ কৰাৰ এটা প্ৰচেষ্টাহে চলালোঁ। গতিকে আজিৰ দিনটোত সামৰিব বিচাৰিছোঁ মনৰ অনুভৱৰ অডিঅ' বাৰ্তা। পুনৰ আপোনালোকক লগ পাম নতুন এনেধৰণৰ বহু মন নহয়, বিভিন্ন ধৰণৰ ব্যক্তিগত জীৱনৰ কাহিনীৰ অনুভৱ লৈ। এতিয়া যদি আপোনালোকে ভাল পালে তেন্তে অডিঅ'টো শ্বেয়াৰ কৰিব, লাইক এণ্ড কমেণ্ট কৰি জনাব কেনে পালে। গতিকে বাই বাই। গৌতম চৌধুৰী প্ৰাইজৰ পৰা বা ইউটিউবৰ পৰা এতিয়া মই বিদায় লৈছোঁ।